চক এখন পাহাৰ আৰু এই পাহাৰখন মোৰ ৰাতিপুৱা দেখিলে খুব ভাল লাগে আৰু এটা ইয়াত কাহিনী আছে যে এনেকুৱা নিচিনাখন পাহাৰ দাঙি মেলি আমাৰ হনুমানে বচাইছিলে লক্ষ্মণৰ জীৱনটো কিয় কাহিনীটো আপোনালোকে গম পায় মই সেইবোৰ ভাবি মেলি মই এতিয়া ওলাইছো অফিচলৈ নিজৰ কামবিলাক কৰিবৰ কাৰণে এই গাড়ীখন দেখি মেলি আপোনালোকে কাৰ বুলি ভাবিছে এইখনতো আমাৰ ছাৰৰ গাড়ী হয় কাৰণ আজি অলপ জল্দি গুচি আহিলে সেইকাৰণে গাড়ীখন ইয়াত ৰখাই থৈ দিছে মোৰ বোলে জল্দি যাওঁ অফিচলৈ কামবিলাক কৰিবৰ কাৰণে কামবিলাক কৰিবলৈতো ধেৰ থাকে সদায় সেইকাৰণে উলিয়াই দিলোঁ লেপটপ উলিয়াই মেলি বোলো অলপমান বাহিৰলৈ যাওঁ কামবিলাকতো হৈ থাকিব কিবা এটা খাই আহোঁগৈ দোকানবিলাক দেখিলে এটা চিপছৰ পেকেট নাখালেতো মনটো ভালেই নালাগে সেইকাৰণে এটা চিপছৰ পেকেট লৈ ললো কুৰকুৰি পেকেট আৰু ব্ৰেকফাষ্টৰ নামত লৈ লৈছো এটা পৰঠা ৱাহ কি মজা লাগিব পৰঠা বুলি কওঁতে মনত পৰিলে মই কালি গৈছিলো গধূলি পৰঠা খাবৰ কাৰণে এখন ৰেষ্টুৰেণ্টত পৰঠা কেইখন দেখি পেলাই মোৰ ভোকটো বাঢ়িবই ধৰিলে ইমান দাম ইয়াত 100 টকা লৈছে 4টা স্লাইচতে মনতে ভাবিছো আৰু নেখাওঁ দেই ইমান দাম দি মেলি মোৰ মনটো পুৰা হেমেকি গ'ল এই বতৰটো নিচিনা হৈ গ'ল এই বতৰতে অলপমান তিতিবলৈও মন গ'ল গধূলি হোৱাৰ কাৰণে অলপমান তিতিও লওঁ বোলো কাৰণ এনেকুৱা নিচিনা বতৰ সদায় নাপাওঁ চক কি ধুনীয়া দৃশ্য এয়া ইমান দাম দি পৰঠা খোৱা দুখখন মই এই বৰষুণটোতে তিতি কৰি সামৰণি মাৰিলো আজিলৈ ইমানেই আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত তেতিয়ালৈকে বাই।